কোনোবা যদি ধনী মানুহৰ ঘৰত অৰুণোদয় সাইনবোর্ড লাগি থাকে তাৰ ঘৰতটো কোনোবা ছোৱালীও বিয়া নিদিব বোলে দে তই অৰুণোদয় লৈ আছ ইমান ধনী হয় তোৰ ঘৰত কিয় ছোৱালী বিয়া দিম প্ৰত্যেক গৰাকী অৰুণোদয় বেনিফিচিয়াৰীৰ পৰিয়ালত এইবাৰ আমি এটা লগো লগাই দিম অৰুণোদয় পৰিয়াল বুলি সবৰে অৰুণোদয় ফেমিলিৰ ঘৰৰ সন্মুখত এখন সাইনবোর্ড থাকিব অৰুণোদয় পৰিয়াল আৰু এই অৰুণোদয় পৰিয়ালসমূহে গছ পুলিও ঘৰৰ সন্মুখত ৰূপায়ণ কৰিব লাগিব যে অমৃত বৃক্ষ আৰু অৰুণোদয় পৰিয়াল দেখিলেই যাতে আমি গম পাওঁ যে এইটো অৰুণোদয় পৰিয়াল আৰু ধনী মানুহবিলাকে যোনে ভুলতে অৰুণোদয় লৈছে তেওঁলোকেও যাতে লাজতে অৰুণোদয়টো এৰি দিয়ে সাইনবোর্ড লগালেহে অৰুণোদয়টো এৰি দিব হয়নে নহয় তেতিয়া কোনোবা যদি ধনী মানুহৰ ঘৰত অৰুণোদয় সাইনবোর্ড লাগি থাকে তাৰ ঘৰতটো কোনোবা ছোৱালীও বিয়া নিদিব বোলে দে তই অৰুণোদয় লৈ আছ ইমান ধনী হয় তোৰ ঘৰত কিয় ছোৱালী বিয়া দিম হয়নে নহয় সেইকাৰণে এইবাৰ আমি সকলো অৰুণোদয় পৰিয়ালৰ ঘৰৰ সন্মুখত আমি একোখন সাইনবোর্ড লগাম যাতে যোগ্যজনেহে অৰুণোদয় ল'ব পাৰে এই গোটেই কামবিলাক আমি ডিসেম্বৰ মাহৰ ভিতৰত সমাপ্ত কৰিব খুজিছো